নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক হেংগিং পটৰ পটিং মিক্সৰ বিষয়ে ক'ম। ইয়াক যিহেতু আমি ওলমাই ৰাখোঁ, সেয়ে ইয়াৰ পটিং মিক্স বনাওঁতে দুটামান কথা লক্ষ্য ৰাখিব লাগে। প্ৰথমতে ইয়াৰ ওজনটো কম হ'ব লাগে। দ্বিতীয়তে এনেকুৱা পটিং মিক্সে মইশ্চাৰটো অলপ দিনৰ বাবে ধৰি ৰাখিব পৰা হ'ব লাগে, যাতে আমি সদায় পানী দিব লগা নহয়। আৰু তৃতীয়তে ই অলপ সাৰুৱা হ'ব লাগে। হেংগিং পটৰ বাবে মাটি প্ৰস্তুত কৰোঁতে মই সদায় 3টা বস্তু ব্যৱহাৰ কৰোঁ। প্ৰথমটো হৈছে মাটি, যিটো আমাৰ নৰ্মেল ঘৰৰ ওচৰৰ মাটি ল'ব। দ্বিতীয়টো হৈছে শুকান গোবৰ। শুকান গোবৰে মাটিটো সাৰুৱা কৰে, লগতে ইয়াৰ ওজনটো পাতল হয়। শুকান গোবৰ নাথাকিলে ইয়াৰ সলনি কেঁচুসাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু তৃতীয়তে ল'ব কোকোপিট। কোকোপিটৰ ওজনটো বহুত পাতল, সেয়ে কোকোপিট মিক্স কৰিলে পটিং চইলৰ ৱেটটো বহুত পাতল হয়। আৰু কোকোপিটে বহু দিনৰ বাবে পানী এবজৰ্ব কৰি ৰাখিব পাৰে। সেয়ে কোকোপিট মিক্স কৰিলে টাবত আমাক সদায় পানী নিদিলেও হয়। লগতে ই মাটিখিনি কোমলাই ৰাখে বাবে ফুলগছৰ শিপাবিলাক বাঢ়িবলৈ সুবিধা হয়। এই 3টা বস্তু সমান পৰিমাণত ল'ব আৰু ইয়াক ভালকৈ মিক্স কৰি ল'ব। এনেকুৱা পটবিলাকত ফুল ৰোৱাৰ আগতে এই ফুটাটো আছেনে নাই চাই ল'ব। যদি নাথাকে তেন্তে নিজেই ফুটা এটা বনাই ল'ব। আৰু এই হোলটোত এনেকুৱা কটনৰ কাপোৰ এটুকুৰা দিব, নাইবা নেটো দিব পাৰে। আমি যদি গ্ৰাউণ্ডত ৰখা পটবিলাকত দিয়াৰ নিচিনাকৈ শিলগুটি বা ইটাৰ টুকুৰা দিওঁ, তেতিয়া ওপৰৰ পৰা লেতেৰা পানী পৰিব পাৰে আৰু বাৰাণ্ডা বা বেলকনিবোৰ লেতেৰা হৈ যায়। সেইকাৰণে ইয়াত এনেকুৱা কটন কাপোৰৰ টুকুৰা দি লৈছোঁ। এতিয়া ইয়াত মাটিখিনি ভৰাই ল'ব। নাৰ্চাৰীৰ পৰা পুলি কিনি আনিলে প্ৰথমে ইয়াৰ পলিথিনটো আঁতৰাই ল'ব লাগে। তাৰ পাছত তলৰ ছাইডৰ মাটিখিনি অলপ অলপকৈ আঁতৰাই দিব লাগে। এনেকৈ আঁতৰাই দিলে শিপাবিলাকে নতুন মাটিত সোমাবলৈ সুবিধা হয়। ইয়াত অলপ মাটি থাকিবলৈ দিব লাগে। সম্পূৰ্ণ মাটিখিনি আঁতৰাই দিলে গছজোপা চকত আহি যায়। আৰু এনেকুৱা চকত আহি গ'লে গছজোপা অলপ দিনৰ কাৰণে ৰৈ যায়, গ্ৰ'থ নোহোৱা হয় আৰু কেতিয়াবা কিছুমান ফুলগছ মৰি যোৱাও দেখা যায়। এই পটিং মিক্সটো সকলো ধৰণৰ ফুলগছতেই ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত মই ব্যৱহাৰ কৰা কোকোপিটৰ বিষয়ে এটা ভিডিঅ' মোৰ চেনেলত আছে। কোকোপিট কি আৰু তাক কেনেকৈ ব্যৱহাৰ উপযোগী কৰিব পাৰি, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে। প্ৰথমবাৰ পানী দিওঁতে সৰহকৈ পানী দিব লাগে, যাতে মাটিখিনি ভালকৈ তিতি যায়। আৰু ইয়াক প্ৰথম এসপ্তাহমান ৰ'দত নাৰাখিব, একদম ছাঁ পৰা জেগাত ৰাখিব লাগে। আৰু ইয়াৰ ওপৰৰ মাটিখিনি যেতিয়া শুকান দেখে তেতিয়াহে পানী দিব, সদায় পানী দিয়াৰ প্ৰয়োজন নাই। আজিলৈ ইমানেই। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিল তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।